বাকী আৰু যি হওক সি আৰু সি দস্যু হওক কিবা হওক সেইবিলাকত নাচায় তাৰমানে কি হয় মাৰ্ক লাগে খালি মাৰ্কটো তাৰমানে লাইফৰ মানে ছাকচেছৰ ওৱান ক্ৰাইটেৰিয়া তো এতিয়া পাৰ্চেণ্টেজটোহে তাৰমানে তোমাৰ কাউণ্ট কৰা হৈছে নহয় তোমাৰ কেৰেক্টাৰটো কাউণ্ট কৰা হৈছে মানে কি পাৰ্চেণ্টেজত কিন্তু সেই 90% পোৱা ল'ৰাটোৱে এজন ভাল অফিচাৰ হয় কিবা হয় মাক বাপেকক ক'ৰবাত বৃদ্ধাশ্ৰমত থ'ব নে বাৰু চাবাচোন তুমি বেয়া ল'ৰাকেইটাক তাৰমানে টিচাৰেও মানে বাদ দিয়ে এই বেয়া অমুক এই বেয়া মাক বাপেকক ছাৰ একদম মানে ছাৰ খাই দিলে আমাৰ ডাঙৰ ল'ৰাটো অমুক ইটো খাই দিলে কাৰণ সিয়াক নেগলেক্ট কৰাৰ কাৰণে সি বেয়া হ'ল এইবিলাক বস্তুবিলাক চাব লাগে তাৰমানে তাৰপিছতে মই গ'লোঁ ওচৰত যাই মই লাহে কাকো কোনো যাতে গম পোৱা নাই মই লাহেকৈ ইয়াৰ ভৰিখনৰ পৰা টানি সি একদম মই সেয়াক গাটো বিৰি দিছোঁ এই বাবা নাই একো নাই তুই লিখি থাক লিখি আছে আৰু যোৱা কথা গ'ল আৰু তাৰমানে সি আৰু বিৰাট ভয় গৈছে মই তথাপিতো সিয়াক কৈ আছোঁ একো নহয় তোৰ একো নহয় মই ছাৰ মই একো কৰা নাই কাগজখন মই পকেটত ধুনীয়াকৈ ভৰাই বাছ গ'ল আৰু আছে গ'ল আগতেতো আমাৰ দিনততো পিঠি পালি দিছিল কোবাই তাৰমানে এনেকুৱা আপোনাৰ আছে কিন্তু নাই ময়ো অলপ হেৰি কৰোঁ সেইটো হেৰি কৰোঁ কিন্তু আমি এতিয়া ভাবোঁ যে প্ৰেম বুলি ৱাৰ্ডটো যেতিয়া ক'বা নহয় ৱাৰ্ডটোৱে আমাৰ তুমি যদি এতিয়া ৱাৰ্ডটো যদি মিনিং মই যদি ৱাৰ্ডটোৰ মিনিংটো যদি মই হাঁহি দিলোঁ মানে বেয়া মই এতিয়া বেয়া সেইটো মোৰ মনটো বেয়া। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ পডকাষ্টৰ আন এটা এপিছ'ড 8। আজি আচলতে ইউজুৱেলি আমাৰ দেখিছে যদি আমি চেলিব্ৰিটিজৰ লগত কথা পাতি আছিলোঁ, আজি অলপ ব্যতিক্ৰমী কথা পাতিম। আজি এনেকুৱা এজন মানুহৰ লগত আপোনাক চিনাকি কৰাই দিম যোনে আচলতে আমাৰ জীৱনত এটা ধাৰা দিছিল, এটা ডিৰেকশ্যন দিছিল। আমি যেতিয়া স্কুলত পঢ়াৰ পৰা আজিলৈকে ছাৰে আমাক হেল্প কৰিছিল বহুত বস্তু বুজাত। আৰু আজিৰ সময়ত চবতকৈ ডাঙৰ প্ৰশ্ন মানুহৰ মনত থাকে পৰীক্ষাৰ ছিজন, মেথছত কি হ'ব? মেথছ লৈ সকলোৱে ভয় খায়। এটা এনেকুৱা পৰিৱেশ হৈ গৈছে যে মেথছ কোৱাৰ লগে লগে মানুহে পেনিক কৰা ষ্টাৰ্ট কৰে। কিন্তু সেই মেথছ কি বস্তু আচলতে? সেইকাৰণে আমাক যোনে স্কুলত মেথছ সহজ কৰি বুজাইছিল, যোনে জীৱনৰ অংক আমাক বুজাইছিল, তেনেকুৱা এজন মানুহৰ লগত চিনাকি কৰাই দিম। আমাৰ লগত আছে মোৰ ছাৰ, সুভাষ ছাৰ, সুভাষ বৰ্মন তেওঁৰ নাম। তেওঁ জীৱনৰ এনেকুৱা কিছুমান কথা ক'ব, স্কুলৰ ৰিলেটেডে হওক, জীৱনৰ ৰিলেটেডে হওক, যিখিনি কথা আচলতে আপুনি শুনি ভাল পাব। এই পডকাষ্টৰ এপিছ'ডটো শেষলৈ চাব। ছাৰ প্ৰথমতে প্ৰণাম। নমস্কাৰ। কেনেকুৱা লাগিছে? খুবেই ভাল লাগিল। আপোনাৰ লগত এনেকৈ আমিতো বহুত কথা পতা হয়, এনেকুৱা পডকাষ্ট চাইছেনে আগতে এনে আপুনি? নাই তোমাৰ প্ৰগ্ৰেম গোটেইকেইটাই চাইছোঁ। আৰু মানে মই এতিয়া তোমাকহে সুধিব খুজিছোঁ, মানে মোক কিয় বাছি ল'লা? আৰু মই যদি আহিছোঁ তোমাকে ধন্যবাদ দিছোঁ। আপোনাক বাছি লোৱাৰ কাৰণটো হৈছে ছাৰ, কাৰণ কিয় ইয়াত তুমি যিকেইটা মানুহ মাতিছা সেইকেইটা মানুহ তাৰমানে অলৰেডি তেওঁলোক জনাজাত, আৰু মোৰতো জনাজাতটো তুমি জানা বা ষ্টুডেণ্ট কিছুমানেহে জানে তাৰমানে। কিন্তু আপোনাৰ লেগেচিটো প্ৰায় 30 বছৰৰ, আৰু ইমান কাহিনী আছে 30 বছৰত যোনটো মই ভাবোঁ মানুহে জানিব লাগে। ক'ব নোৱাৰোঁ কি হয়। আজি কেনেকুৱা লাগি আছে দিনটো? নাই ভালেই লাগি আছে আজি। এইকেইদিনটো পৰীক্ষা চলি আছে, আপোনাৰ ক্লাছেছ নাই এইকেইদিন। তথাপিতো মই ব্যস্ততা ভাল পাওঁ তাৰমানে, গতিকে ব্যস্ততাৰ মাজতে দিনবিলাক পাৰ কৰোঁৱেই মই। মানে আজিও ব্যস্তই, আজিও মানে জাষ্ট তোমাৰ প্ৰগ্ৰেমটোৰ কাৰণে এইখিনি সময় উলিয়ালোঁ তাৰমানে। আৰু বাকী পৰীক্ষা চলি আছে, যেনেকৈ ষ্টুডেণ্টছৰ টেনশ্যন এটা থাকে পৰীক্ষাত কেনেকুৱা হ'ব, কি হ'ব, তেনেকৈ এজ এ টিচাৰ আপোনাৰো টেনশ্যন থাকেনে? টেনশ্যন থাকে তাৰমানে কি হয়, আমি তাৰমানে শিক্ষা দিলে আমাৰ যিটো ফিডবেকটো যে সেইটো ষ্টুডেণ্টেহে ক'ব যে কি হয় কি নহয়, হয়নে নাই? যেতিয়া ষ্টুডেণ্টে পৰীক্ষাটো যদি মানে অভাৰঅল যদি ভাল কৰিব নোৱাৰে, সেইটো তাৰমানে আমাৰ ফালতে দোষটো আহি যায়, আচলতে টিচাৰৰ দোষটো আহি যায়, সেইটো এটা। আৰু সেইটো সেনেকুৱা টেনশ্যন তাৰমানে। আৰু বাকী আৰু কি হয় তাৰমানে আজিকালিতো জানে তাৰমানে কি হয়, ডিপ্ৰেশ্যনত ভোগে, কিবা ভোগে, এই এটা ডাঙৰ কথা হৈছে। মানে আমি এতিয়া পেপাৰ টানে কাটিলোঁ নে ঢিলাই কাটিলোঁ, সেইটো আমি তাৰমানে কিছুমান এতিয়া নপঢ়ে। আজিকালিতো তোমাৰ পঢ়া হেৰিটো ছিষ্টেমটো বহুত কমি গৈছে তাৰমানে অনলাইনত পায়, কিবাত পায়, এনেকুৱা ধৰণৰ বহু মানে বিভিন্ন কাৰণত তাৰমানে অধ্যয়নটো কমি গৈছে। তো অধ্যয়নটো কমি যোৱাৰ কাৰণে তাৰমানে কি হৈছে, যিটো বুকৰ ষ্টাডিটো সেই বুকৰ ষ্টাডিটো নোহোৱা হৈ গৈছে। আৰু আমিতো পৰীক্ষাত তাৰমানে বুকৰ নলেজটোৱে ষ্টাডি কৰিম নহয়, তুমি কি জানা সেইটো বেলেগ কথা, কিন্তু বুকৰ ষ্টাডিটো আমি কৰোঁতে
এতিয়া সিহঁতে যদি পৰীক্ষা বেয়া কৰে সেইটো আমাৰ গাত আহে এটা, তাৰোপৰি আৰু এটা বেলেগ ফালে যদি আৰু কিবা এটা কৰে সেইটোতো আৰু ডাঙৰ ঘটনা হ'ল আমাৰ কাৰণে সেইটো এটা মানে এনেকুৱা হয় আপুনি ক'লে ছিষ্টেমটো চেঞ্জ হৈছে ধৰা আজিকালি ইণ্টাৰনেট আহিল, এইটো পেণ্ডেমিকৰ পিছত এটা চেঞ্জ দেখা গ'ল। আপুনি আজি 30 বছৰে এই লাইনটোৰ লগত জড়িত হৈ আছে, এই 30 বছৰত বহুত চেঞ্জ হ'ল। পেণ্ডেমিকৰ পিছৰ চেঞ্জটোৰ লগত যেতিয়া অনলাইন হৈ গ'ল কেনেকৈ কোপ কৰি আছে এই ছিষ্টেমটোৰ লগত? এতিয়া কথা হ'ল কি তাৰমানে ছিষ্টেমটোতো চেঞ্জ হোৱাটো স্বাভাৱিক আৰু চবতে চেঞ্জ হ'বই, এইটো এটা ছিষ্টেম চেঞ্জ নহ'লে এতিয়া ময়ো চেঞ্জ হ'ব লাগিব ন, পৰিস্থিতিৰ লগত ময়ো চেঞ্জ হ'ব লাগিব, নহ'লে বৰ্তি থাকিব নোৱাৰোঁ। তুমি এতিয়া হেৰি হৈ আছা, তুমি এটা লেভেল পাইছা, এই লেভেলত থাকি গ'লে তোমাৰো কিন্তু হেৰিত নহ'ব, তাৰমানে এটা লেভেলটো মানে আপগ্ৰেড কৰিবৰ কাৰণে তুমিও ছিষ্টেম চেঞ্জ কৰিব লাগিব। মানে এইটো মই দিহা দিছোঁ দেই, ভাল লাগে। তাৰপিছতে কি হয় এতিয়া যে অনলাইনত যিটো ছিষ্টেম হৈছে হয় সেইটো লাগে, অনলাইনৰ ছিষ্টেমটো লাগে, কিন্তু এটা কথা কি তোমাৰ মানে কি যে এই যে গছ এডাল, এতিয়া চাপ'জ গছ এডালত যদি তোমাৰ লতা এডালে যদি গছ এডাল থাকে, গছডালে যদি লতাডালক যদি আৱৰি যায় লতাডাল মৰিব, আৰু লতাডালে যদি গছডালক আৱৰি যায় গছডাল মৰিব। এতিয়া তোমাৰ লগত ইণ্টাৰনেট আছে এতিয়া, তো ইণ্টাৰনেটত তুমি এতিয়া কোনটো তোমাৰ বেছি ইম্পৰ্টেণ্ট সেইটো চাব লাগিব। এতিয়া তোমাক যদি ইণ্টাৰনেটে যদি তোমাক আৱৰি পেলাইছে মানে তুমি চেছ, তাৰমানে তুমি এটা মানে চব মিলাই চলাব লাগিব, মানে এটা মিডিয়াম হয় যোনটো ব্যৱহাৰটো মই ইউটিলাইজ কৰিব লাগিব। আৰু যদি তুমি যদি সেইটোক বক কৰিব পাৰিছা তে তুমি আগবাঢ়ি গৈছা। কথাখিনি সেনেকুৱা তাৰমানে তুমি তাৰমানে সেইটোৰ সমান মানে লেভেলটো মিলাই চলাব লাগিব। তো এনেকুৱা নহয় যে তুমি তাৰমানে আমি যে কওঁ হিন্দীত যে হাবি হোৱা বুলি কওঁ যে মানে এটা এফেক্ট কৰা, মানে সেই বস্তুটোৱে আপোনাক খাবলৈ আৰম্ভ কৰি সেইটো যদি হয় আৰু তোমাৰ আৰু যদি মানে ইণ্টাৰনেটে যদি মানে মোবাইলে যদি তোমাক যদি গ্ৰাস কৰি পেলালে তেতিয়া আৰু শেষ আৰু তোমাৰ ষ্টুডেণ্ট শেষ মানে। আৰু যদি মোবাইলক যদি ষ্টুডেণ্টে হেৰি কৰে মানে বক কৰিব পাৰে তেতিয়াহ'লে ষ্টুডেণ্ট ঠিকে থাকিল, তাৰমানে মোবাইল শেষ তাৰমানে সেইটো এটা। আপুনি এইটো বিশ্বাস কৰেনে মোবাইলটো অহাৰ পৰা ষ্টুডেণ্টছৰ ইমান এক্সেচেবল হোৱাৰ পৰা অলপ সহজ হৈছে নে ষ্টুডেণ্টছবোৰ আচলতে এটা যাবলগীয়া ডিৰেকশ্যনত যোৱা নাই? এতিয়া হয় কি তোমাৰ কি হয় যি ক্ৰিয়েটিভিটি এটা বেলেগ বস্তু নহয়, ক্ৰিয়েটিভিটি এটা বেলেগ বস্তু। তুমি এতিয়া আমাক আগতে কি কৰিছিলে ৰামায়ণখন শুনাইছিলে, মহাভাৰতখন শুনাইছিলে, কিবা গল্প চল্প শুনাইছিলে, শুনালে আমি সেই জংঘলৰ কথা এটা শুনাইছিল, জংঘলখন আমি হেৰি কৰিছিলোঁ, ইমাজিন কৰিছিলোঁ, হয়নে কথাটো? তেতিয়া এটা হেৰিটো বাঢ়ি যায়, সেইটো বাঢ়ি যায়, সেইটোৰ এটা হেৰিটো ইমাজিনেশ্যন বাঢ়ি যায়। এতিয়াতো সেইটো বস্তুটো নাই নহয় জানো? এতিয়া তোমাৰ মোবাইলটো টিপি দিলা আহি গ'ল ৰামায়ণখন, এই জংঘল এইখিনিয়ে, হেৰিটো এইখিনিয়ে, সিয়াৰ মানে আচল হেৰিটো নোলাই নহয়, সেইটো কথাটো আচল যিটো সিয়াৰ মনৰ পৰা যিটো ওলাব লাগিছিলে সেইটো নোলায়। তাৰোপৰি তোমাৰ এতিয়া কিবা এটা এনচাৰ লাগিল বা কিবা এটা বস্তু লাগিল, জংঘলৰ বিষয়ে প্ৰকৃতিৰ জংঘলখনৰ বিষয়ে মানে বৰ্ণনা এটা কৰিব লাগিছে, তো সি বৰ্ণনাটো চাই ল'লে, তাতে চাই ল'লে। আগতে তোমাৰ মানে কি তুমি নিজে ভাবি লৈছিলা এইখন এনেকুৱা, তুমি যেতিয়া কৰিছিলা লিখিছিলা। সেইকাৰণে আজিকালি এতিয়া তোমাৰ কি হৈছে ল'ৰা ছোৱালীবিলাকৰ তোমাৰ কিতাপ পঢ়াৰ প্ৰতি ধাউতি নাই, হয়নে নাই? অসমৰ কাৰণে এইটো ডাঙৰ এটা সমস্যা হৈছে, অসমীয়া কিতাপ পঢ়া মানুহ নাই, অসমীয়া লিখা মানুহ নাই, অসমীয়া কোৱা মানুহো ভালকৈ নাই। এতিয়া কওঁতেতো এতিয়া যেনেকৈ তেনেকৈ কয়, মানে হিন্দী মিক্স কৰে, হেৰি মিক্স কৰে। কিন্তু তুমি চাবা কিন্তু মানে মই বেলেগ কথা কোৱা নাই, মানে কি বেংগলী হওক পাঞ্জাবী হওক সিহঁতে কিন্তু হিন্দী মিক্স কৰি পাঞ্জাবী নকয়, বেংগলীত ইংলিছ মিক্স কৰি বেংগলী নকয়, অসমীয়াকেইটাই কিন্তু কি কৰে ইংলিছ মিক্স কৰি অসমীয়া কয়, হিন্দী মিক্স কৰি অসমীয়া কয়। এইটো এটা ডাঙৰ কথা হৈছে নহয়, মানে এইবিলাক যে মোবাইলৰ প্ৰভাৱত তাৰমানে যিবিলাক সিহঁতৰ মানে ভাষাৰ জ্ঞান হৈছে বা যিবিলাক হৈছে মানে আৰু বেয়া লগা হৈছে তাৰমানে এইটো এটা। সেই আৰু ভাল লাগিল এই কথাটো। একচুৱেলি আপুনি গম পালেনে এতিয়া ডিফাৰেঞ্চটো কিয় আপুনি এই কথাটো ক'ব পাৰিছে আৰু ইমান পডকাষ্টত এইখিনি কথা কোৱা নাই? এইটোৱে ৰিজন আপোনাক পডকাষ্টত মাতা। ছাৰ, বাকী আপোনাৰ জাৰ্ণিটোৰ কথা জানিব খুজিম, কেনেকৈ টিচিং লাইনটোৰ ফালে আহিলে আৰু এই প্ৰফেশ্যনটো আপুনি মানে ভাল পায়, পেশ্যনেট নে কেনেকুৱা আচলতে? তো তাৰমানে এতিয়া কথা হ'ল সেইটো ক'ব লাগিলে অলপ দীঘলীয়া হয়, কিন্তু দীঘলীয়া নকৰোঁ দেচোন, বহুতো লিমিট আছে। তাৰমানে কি হয় তুমি যেতিয়া জীৱনটোত যেতিয়া জাৰ্ণি এটা কৰিবা, মানে সৰুতেতো ভাবা যায় মই ডক্তৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, মই অমুক হ'ম,
কিন্তু যেতিয়া জীৱনটোত যেতিয়া জাৰ্ণি এটা কৰি থাকিবা নহয় তোমাৰ মনটোত তাৰমানে সেই লাহে লাহে ডাঙৰ হোৱাৰ লগে লগে এটা ফালে গতি কৰে তোমাৰ লাইফৰ যিটো তুমি এইম লৈছা সেইফালে গতিটো কৰি দিয়ে গতিটো কৰোঁতে তাৰমানে তুমি ইয়াত সেই হেৰিটো পিকচাৰটো পায়ে যোৱা তোমাৰ এই হেৰিটোত খালি তুমি সেই পিকচাৰটোৰ কি কৰা বাকী সেই ছাইডৰ সেই জাবৰবিলাক আঁতৰাই দিয়া তুমি তাৰমানে তোমাৰ যিটো পিকচাৰ সেইটো পূৰা আহি যায় আৰু সেইটোৱে আৰু মই সেইটো সেনেকৈ ভাবোঁ তাৰমানে তুমি এতিয়া ধৰচোন এতিয়া শিল্পী এজনে তাৰমানে কাঠত সিয়াৰ শিল্পীজনৰ মূৰ্তিটো সি গমেই পায় খালি কাঠটোৰ সেই মূৰ্তিটোৰ কাষৰখিনি ছাইড কৰি দিলে মূৰ্তিটো ওলাই যায় ঠিক তেনেকৈ জীৱনটোৰ বৃত্তিটো সেনেকুৱা তাৰমানে এতিয়া মই তাৰমানে কি হ'ল এইটো আৰু বহুত আগৰ কথা তাৰমানে ক্লাছ 10ত তেতিয়া মোৰ এডভান্স আছিল মেথছো আছিলে তেতিয়া মই টিউশ্যন কৰিছিলোঁ আৰু মই মেথছত মানে বেয়া নাছিলোঁ আৰু মানে তাৰে টিচাৰে যে কোৱা হিচাপে বেয়া নাছিলোঁ সেইকাৰণে মই মেথছত টিচাৰ এতিয়া তাৰপিছতে সেই তেতিয়া তাৰমানে মোক আৰু সেই লগৰবিলাকে কয় ঐ তই মোৰ তাতে যাবি নাই মানে মই 10তে কিন্তু সিয়াক 10ত শিকাওঁ তাৰমানে তেতিয়া মই তাৰমানে আমাৰ সেই টেষ্টৰ সময়ত এখন টেষ্ট পেপাৰ পায় টেষ্ট পেপাৰ সিয়াক কম হয় টেষ্ট পেপাৰখন কি নোৱাৰো ৰাখি থৈ দিবি মানে মই আৰু জানো আৰু তাৰমানে আৰু তাৰপিছত আৰু সিয়াৰ তাতে যায় সেই 10ত সিয়াক সেইবিলাক সিয়াক কৰোঁ আৰু যিজনক কৰোঁ সি আকৌ ভাল গান গায় সেইটো এটা মই এডভান্স সি গান চান গায় মোক মানে প্ৰথম আৰু সি হাৰমনিয়ামটো লৈ গান গায় সি ভাল গায়ক হ'ল কিন্তু এটা সময় নহ'ল এতিয়া আকৌ সেই লাইনত আহিছে কিন্তু এতিয়া মই তেতিয়াই মানে সি যদি ধৰিলে হয় কিন্তু আমাৰ এই এইমবিলাক আৰু তেতিয়া আৰু এইমবিলাক মানে কি হয় চব মানে পৰিৱেশে কৰে পেৰেণ্টছে কৰে তোমাৰ এইমটো এতিয়া পেৰেণ্টছে কৰে বহুতে ন সেইটো এটা ডাঙৰ কথা হৈছে সেইটো মই কথা পাতিম বাৰু অলপ পাছত তো সেনেকৈ মই 10ত শিকালোঁ সিহঁতক শিকাওঁতে এইটো মানে হেৰি নহয় আৰু তাৰপিছতে 12তো ঠিক তেনেকৈ 12তো মই তাৰমানে দুপৰীয়া ভাতটো 1:30 মানত খাই লৈ এজনে কৰে কি ঐ মোৰ তাতে আহিবিচোন কিন্তু শিক্ষাটো কেনেকুৱা বস্তু জানা নাই তুমি কাৰোবাক যদি শিকাইছা তোমাৰ লছ একো নাই তোমাৰ কিন্তু বেছি ভালেই হয় সেইটো এটা আমাৰ আড্ডাও হ'ল শিক্ষাও হ'ল আড্ডাটো আজিকালিতো নাইয়ে আড্ডাটো নাই আজিকালি আড্ডাটো কিন্তু বেয়া নহয় আড্ডাটো ভাল মানুহে বেয়াকৈ লয় আড্ডাটো না বেয়া মানে এতিয়াৰ আড্ডাটোতনো কি আছে এতিয়াৰ আড্ডাটোতো আমাৰ এতিয়া আড্ডাটো কি আছিলে মই গ'লোঁ এই গান এটা গা কালে দে এইটো মেটচটো এনেকুৱা আছিল আলোচনাবোৰ সেইটো আড্ডা আছিলে হয় এতিয়া আড্ডাটো মোবাইলটো দে এইটো চা না এইটোত কিমান এইটো অমুকটো বহুত মানে কি এনেকুৱা ধৰণৰ কিবা ধৰণৰ এইটোত বহুত ভিউ আছে এইটোত কিবা আছে কনভাৰচেশ্যন মানে ইৰেচনেল হৈ গৈছে মানে হেৰি সেইবিলাকততো আৰু যিটো মানে তোমাৰ জ্ঞান দিব সেইটো আড্ডা হ'লেতো ভাল হ'ব ন যিটো তোমাৰ লগত একো মানে হেৰি নহয়ে জ্ঞানৰ কোনো কথাই নাহে তাতে সেইটো আড্ডাটো আৰু লাভ নাই নহয় কিন্তু আড্ডা লাগে কিন্তু আৰু সেই এটা হ'ল 12ত সেনেকৈ গ'লোঁ মই 12 সিয়াৰ তাতে যাওঁ সেনেকৈ শিকাওঁ তাৰপিছত আৰু ডিগ্ৰীৰ সময়ত মই মানে এটা ক'ৰবাত সৰু ক্লাছত টিউশ্যন আহিলে আৰু আহিলে অলপ ক'ৰবাত সেই 50 টকা কিবা 30 টকা সেনেকৈ দিও যায় মানে সেই পইচাটো অলপ পাওঁ সেনেকৈ আহি মোৰ এইটো নিচা হৈ গ'ল তাৰমানে আৰু নিচা আৰু তাৰপিছত মোৰ পেচা আহি গ'ল এইটো নিচা আৰু পেচা যদি তোমাৰ একে হয় নহয় আৰু বহুত মানে ফূৰ্তি লাগে তাৰমানে আপুনি মই হেপী মোৰ নিচা পেচা একে হৈ গৈছে এতিয়া বহুতৰ তাৰমানে কি হয় নিচা বেলেগ ফালে পেচা বেলেগ হয়নে সেইটোত কিন্তু শান্তি নাই হয়নে নাই তোমাৰ এতিয়া নিচা ধৰচোন তুমি চাপ'জ তুমিতো মাছ কমিউনিকেশ্যন পঢ়ি আছা চাপ'জ তুমি মাছ কমিউনিকেশ্যন পঢ়ি আছা আৰু তুমি ছেক্ৰেটেৰিয়েট এটা ক্লাৰিকেল পষ্ট বা কিবা এটা পষ্টত পাইছা তোমাৰ নিচা আছিল এইটোত পেচা গ'ল বেলেগত তেতিয়া হেপী নহয় গতিকে নিচা পেচা অৱশ্যে সেইটো আৰু পৰিস্থিতিও কৰিব দিয়াচোন সেনেকুৱা কথা তো তেনেকৈ আপুনি তাৰপিছত আহি গ'লোঁ মই এইটো লাইনত আহি গ'লোঁ তাৰপিছত তেতিয়াৰ পৰা আজিলৈকে আপুনি যেনেকৈ ক'লে ছিষ্টেম চেঞ্জ হৈছে ষ্টুডেণ্টছৰ বেটছো চেঞ্জ হৈছে বহুত ষ্টুডেণ্টছ আপুনি লগ পায় তেনেকুৱা বহুতো আপোনাৰ কাহিনী আছে এনেকুৱা কিবা এটা ইনচিডেণ্ট হ'ল বা এনেকুৱা এটা কাহিনী আনটোল্ড কাহিনী আমাৰ শ্ব'টোৰ নাম আনটোল্ড এনেকুৱা কাহিনী এটা যোনটোৱে আপোনাকো সলনি কৰি দিলে এটা ৱেত আপুনি যেনেকৈ চিন্তা কৰিছিল ষ্টুডেণ্টৰ লগত আছে বহুকেইটা আছে এনেকুৱা কেতিয়া ক'ব লাগিলে মানে কি হয় এনেকুৱা আছে এটা তেতিয়া আমাৰ মানে মই কৰা স্কুলখন কিন্তু
গুৱাহাটী ৰেপুটেড CBSE স্কুল এতিয়া, সেইখন আগতে সেৱা আছিলে। আপুনি নাম ল'ব পাৰে, একো নহয়, আমিও তাৰে ষ্টুডেণ্ট। গুৰুকুল স্কুলৰ, গতিকে স্কুলখন তেতিয়া প্ৰথম সেৱা আছিলে। তো আমাৰ সেৱা থকাৰ কাৰণে তাৰমানে 10ৰ যিটো হেৰিৰ কাৰণে মানে এটা চেণ্টাৰ বেলেগত পৰে, আমাকো পঠায় আৰু। তো মোক পঠাইছিল তেনেকৈ, মানে চেণ্টাৰত গাৰ্ড, আমাৰ গাৰ্ড বুলি কয় যিটো, মানে এক্সামিনাৰ হয় যিটো, ইনভিজিলেটৰ। তাৰপিছতে মই গ'লোঁ, গৈ পেলাই এই তেতিয়া ডেকা আৰু একদম মানে য়ং আৰু সিহঁতে সেনেকুৱাই হ'ব 28, 27 এনেকুৱা হ'ব কিবা। তাৰপিছতে ল'ৰা ছোৱালী আৰু বেছি হেৰি নিদিয়ে আৰু। তাৰপাছতে এই ল'ৰা এজনে কি কৰে, লিখি আছে, সি লিখি এখতে, কিন্তু সি কি কৰিছে, এই কেইখনমান কাগজ তাৰমানে সি এই ভৰিৰ তলত এনেকৈ থৈ দিছে, চিটিং পেপাৰ। মই আৰু এই তেতিয়া প্লেটফৰ্ম এখন আছে ডাঙৰ, ওপৰৰ পৰা দেখা পায় আৰু প্লেটফৰ্মৰ পৰা এনেকৈ দেখা পায়, মই দেখা পাই আছোঁ ইয়াক। তেতিয়া কিন্তু যদি চিটিং পেপাৰখন উলিয়াই দিওঁ, মানে আনো, তেতিয়া কিন্তু কাৰা মানে একদম পূৰা আৰু এই পুলিচে ধৰি লৈ গুচি যায় তাৰমানে। এক্সপেল মানে সি আৰু কিমান দিনৰ কাৰণে এক্সপেল আৰু সেইটো আৰু নাজানো আৰু, মানে আৰু বেয়া আৰু তাৰমানে, আৰু সি আৰু গ'ল আৰু ইয়াৰ জীৱনটো চেছ আৰু। তো মই আকৌ এইটোও বিশ্বাস কৰোঁ দেই, মানে কি ষ্টুডেণ্টজনক মানে মই ফটককৈ তাৰমানে বেড জাজ নকৰোঁ, কিন্তু এইটো মোৰ মানে তোমালোকে এতিয়া তোমালোকৰ লগত তোমালোকে জানা কিজানি, মানে ফটককৈ মই বেয়াটো জাজ নকৰোঁ। মানে ষ্টুডেণ্টজনক কি হয় কি নহয়, সি কি পঢ়িছে, সি আনিছে বাৰু নকল কৰে, কিন্তু নকল কৰা নাই, কিন্তু সেইটো এটা চাব লাগিব, কিন্তু সি কৰা নাই, দেখিছে। তাৰপিছতে মই গ'লোঁ ওচৰত যাই, মই লাহেকৈ কাকো কোনো যাতে গম পোৱা নাই, মই লাহেকৈ ইয়াৰ ভৰিখনৰ পৰা টানি সি একদম মই সেই গাটো বিহি দিছোঁ, এই বাবা নাই একো নাই, তই লিখি থাক। সি লিখি আছে আৰু যোৱা কথা গ'ল আৰু তাৰমানে। সি আৰু বিৰাট ভয় গৈছে, মই তথাপিতো সিয়াক কৈ আছোঁ, নাই একো নহয়, তোৰ একো নহয়, মই একো কৰা নাই। কাগজখন মই পকেটত ধুনীয়াকৈ ভৰাই বাছ গ'ল আৰু গ'ল, বহুত দিন গ'ল আৰু এনেকৈ গ'ল পৰীক্ষা। আৰু মোৰ একো একশ্যন নাই আৰু একদিন। তাৰপিছতে মই মাজতে সেই গুৱাহাটীৰ তাৰমানে এটা অঞ্চলত মই বজাৰ কৰি আছোঁ। তো বজাৰ কৰি থাকোঁতে সিটো আহি মানে একদম ডাঙৰ মানুহ আৰু তাৰমানে, সি আহি ভৰিত ধৰিছে, একদম ভৰিত ধৰি, ছাৰ মোক ছাৰ চিনি পোৱা নাই কিজানি। মইতো চিনি পোৱা নাই, কোৱাচোন। ছাৰ মোৰ যে এই কাগজখন ধৰিছিল যে, মোক যে উলিয়াই নিদিলে যে, মই আজি ছাৰ এইখন দোকান ছাৰ, মানে মোৰ মনটো বিৰাট ভাল লাগি গ'ল যে ছাৰ এইখন দেখোন, এই ছাৰ সিদিনাখন যদি মোক যদি উলিয়াই দিলে মোৰতো আৰু মোৰ তেতিয়া অলপ ভাল লাগিল যে মই কিবা এটা কৰিলোঁ, মানে সিয়াক যদি মই উলিয়াই দিলোঁ হয়, কিবা এটা কৰিলে হয়। এতিয়াতো কিবা সেই এটা ঘটনা এটা মোৰ মনত আছে। আপুনি সেইটো ফিল কৰেনে ছিষ্টেম কিছুমানে বহুত, মানে আপুনি যেতিয়া ষ্ট্ৰিক্ট একশ্যন এটা লয়, ইমপ্লিকেশ্যনৰ মানে ভাবিব লাগে, সেইবিলাক ভাবিব লাগে, এইটো ইমপ্লিমেণ্টেশ্যন কৰোঁতে তাৰমানে টিচাৰে সদায় তাৰমানে ল'ৰা ছোৱালীৰ ভালটো ভাবিবই লাগিব, হয়নে কথাটো। আৰু মই সদায় সেইকাৰণে তাৰমানে কি কৰোঁ, মানে বেয়া ল'ৰাকেইটাক অলপমান মানে চাওঁ, মানে কি হয় কি নহ'ল সিহঁতৰ। ভাল ল'ৰাটো মানে ভালেই পাওঁ, কথা নাই। আৰু বেয়া ল'ৰাকেইটাকো তাৰমানে কি হয়, সিহঁতক কোনো তাৰমানে চাথ নিদিয়ে। চাবাচোন তুমি, বেয়া ল'ৰাকেইটাক তাৰমানে টিচাৰেও মানে বাদ দিয়ে, এই বেয়া অমুকো, এই বেয়া। মাক বাপেকে ছাৰ একদম মানে ছাৰ খাই দিলে, আমাৰ ডাঙৰ ল'ৰাটো অমুক, ইটো খাই দিলে, কাৰণ সিয়াক নেগলেক্ট কৰাৰ কাৰণে সি বেয়া হ'ল। এইবিলাক বস্তুবিলাক চাব লাগে তাৰমানে, এইবিলাক চাব লাগে। মোৰ আৰু সেই এনেকুৱা এটা কাহিনী আছে তাৰমানে, সেইটো আৰু সিও আছিল বহুত তাৰমানে, সি মানে মেথছত আৰু বহুতেই বেয়া তাৰমানে। আৰু সি আৰু কম্পেয়াৰ কৰে দাদাকৰ লগত কম্পেয়াৰ কৰে, এইটো আৰু পেৰেণ্টছৰ বহুত বেয়া দোষ তাৰমানে। দাদাকটো হ'ল ডক্তৰ, আৰু সি ডক্তৰ নহয়, সি আৰু মানে আৰু ভাল নহয় আৰু পঢ়াত তাৰমানে। তাৰপিছত আহিল আৰু মোৰ তাতে টিউশ্যন ল'ব। টিউশ্যন মই আৰু গ্ৰুপত কৰোঁ, গ্ৰুপত কৰোঁতে সি আৰু গ্ৰুপত নকৰে, মানে লাজতে। মই বোলো তো এতিয়াতো গ্ৰুপত নকৰিলে কেতিয়া কৰিবা, মোৰতো 7টামান বজাত শেষেই হয়। নাই ছাৰ, মই 7টাৰ পিছত আহিম। আকৌ সি বৰবাৰীত থাকে, কিন্তু সেই বৰবাৰীৰ পৰা তেতিয়া মোৰ ঘৰ ইয়াতে কাহিলীপাৰাত, তো কাহিলীপাৰা বৰবাৰীৰ পৰা কাহিলীপাৰাত কমিউনিকেশ্যন বহুত বেয়াও। সি 7টা বজাত আহে আৰু 8টা 8:30 এনেকুৱাত শেষ হয়, কেনেকৈ যায় মানে যায় আৰু সি কিবা কিবি মেনেজ কৰি যায় আৰু বহুত। তথাপিতো মই ইয়াক বহুত হেৰি কৰিলোঁ, ৰিজাল্টটো ইয়াৰ ভাল হৈ গ'ল, একদম মেথছতটো বহুত ভাল হৈ গ'ল।
মানে পৰীক্ষা যেতিয়া ৰিজাল্ট দিলে সি ইয়াত তাৰমানে বহুত খুচ আৰু ই আহি ইয়াত তাৰমানে মোক সিদিনাখন তেতিয়া ফোনৰ যোগাযোগো নাই তেতিয়া মই আহি পেলাই সি ৰিজাল্ট দিয়াৰ পিছত সি আহি মোৰ ৱাইফ আছিল ৱাইফক তাৰমানে হেৰি ছাৰ বোলে ছাৰটো অহাটো দেৰি হ'ব কিমান বা দেৰি হয় বোলে দেৰি হ'ব সি বোলে সেই গধূলি আহিছে আহি মোক মানে মিঠাই চিঠাই কিবা লৈ আহিছে ৰখি আছে অঁ মই অহাৰ কাৰণে অহাৰ পিছতে মোক সি আৰু ক'ত ধৰিব কি কৰিব তাৰমানে ইমান ফূৰ্তি তাৰমানে সেইবিলাকে ফূৰ্তি হেৰি আনন্দ লাগে আৰু সেইবিলাকে আৰু দেখিয়াক এটা কিবা এটা কৰিব পাৰিছোঁ তাৰমানে সেনেকুৱা ধৰণৰ কথা আপুনি এনে ফিল কৰে নে এতিয়াৰ সময়ত সেই টিচাৰ আৰু ষ্টুডেণ্টৰ ৰিলেশ্যনটো এতিয়া ক'ৰবাত এই এটেচমেণ্টটো নাইকিয়া হৈ গৈছে এটেচমেণ্টটো নাইকিয়া হৈ যোৱা নাই এটেচমেণ্টটো টিচাৰ আৰু ষ্টুডেণ্টৰ এটেচমেণ্টটো আছেই মানে কেনেকুৱা হৈছে এতিয়া তাৰমানে কি হৈছে তোমাৰ মানে কি হৈছে আমিও এতিয়া কিছুমান কথা বুজিব লাগিব চবৰে এতিয়া এনেকুৱা এটা কথা হৈছে তোমাৰ মাৰ্কশ্বিটখন তোমাৰ তাত মাপ কাঠি হৈ গৈছে নহয় হা লগালগ কি কয় তাৰমানে এই অমুকৰ ল'ৰাজন এই বেয়া কিয় এই 30জন পালে ন এইবাৰ মেট্ৰিকৰ 30জন পালে এইবাৰ 30জন পালে বেয়া হ'ব নেকি হয়নে তো 30জন পালেতো বেয়া নহয় নহয় কথাটো ঠিক তেনেকৈ তোমাৰ এই কি কয় ছোৱালীজনী কি হ'ল ই বিৰাট ভাল কিয় বহুত 90% পালে নহয় তো এতিয়া পাৰ্চেণ্টেজটোহে তাৰমানে তোমাৰ কাউণ্ট কৰা হৈছে নহয় তোমাৰ কেৰেক্টাৰটো কাউণ্ট কৰা হৈছে মানে কি পাৰ্চেণ্টেজত হয়নে নাই কথাটো কিন্তু সেই 90% পোৱা ল'ৰাটোৱে এজন ভাল অফিচাৰ হয় কিবা হয় মাক বাপেকক ক'ৰবাত বৃদ্ধাশ্ৰমত থ'ব হয়নে কথাটো ঘটনা আছে এনেকুৱা বহুত হয়নে আকৌ 30% পোৱাটোৱে যদি মাক বাপেকক লগত ৰাখে তেতিয়া কোনে জ্ঞান ল'লে সেইটো কথা নহয় জানো হয় গতিকে আমি তাৰমানে সেইকাৰণে এই ষ্টুডেণ্টবিলাকক তাৰমানে কি হয় মৰমটো আমাৰ তাৰমানে এটা লেভেল ষ্টুডেণ্ট চবৰে এটা কথা আছে কিন্তু দেই সৰুখিনিক তাৰমানে মৰম কৰিব লাগে সৰু যেতিয়া তলৰ ক্লাছকেইটা সেইকেইটাত অলপ মৰম কৰিব লাগে মাজৰখিনিত কিন্তু নহয় মৰম নহয় অলপ ষ্ট্ৰিক হ'ব লাগে মোৰ ধাৰণা আৰু বাকী বেলেগৰ ধাৰণা কি হয় নাজানো আৰু যিমান 9ৰ ওপৰত যিবিলাক লেভেলটো তাৰমানে 9, 10, 11, 12 এইখিনিৰ লগত আমাৰ ৰিলেশ্যনটো গতিকে এইখিনিৰ লগত আকৌ কিন্তু কি হয় ফ্ৰেণ্ডলি ৰিলেশ্যন হ'ব লাগে টিচাৰৰ আৰু সেইটো ৰাখিলে মানে ভাল হয় তাৰমানে কি হয় 9, 10ত তাৰমানে 9, 10, 11, 12 এই 4 বছৰ ডিগ্ৰী এই বছৰ তাৰমানে ষ্টুডেণ্টৰ লগত অলপ ফ্ৰেণ্ডলি ৰিলেশ্যন ৰাখে সিহঁতো তাৰমানে অলপ বেলেগ গ্ৰ'থবিলাক আহেতো সিহঁতৰ গতিকে কথাবিলাক যদি শ্বেয়াৰ কৰে টিচাৰৰ লগত বা টিচাৰে যেতিয়া বুজাব পাৰে বহুত কথা আহেতো তেতিয়া তো সেইটো এটা ক্ৰুচিয়েল পিৰিয়ড হয় আচলতে আপুনি সেইটো ভাবোঁ আৰু সেইটো সেনেকৈ মানে মৰম সৰুতে মাজৰখিনি ষ্ট্ৰিক সেইটো পেৰেণ্টছেও কৰিব লাগে আচলতে সেইটো হেৰি নহয় আচলতে ষ্টুডেণ্ট কি হয় আমি টিচাৰে যে কৰিলোঁ সেইটো নহয় মানে মাক বাপেকো সেইটো মানে ডাঙৰত তাৰমানে সেইটো হেৰি গেপটো ৰাখিব ডাঙৰত তাৰমানে গেপটো মানে গেপটো ৰাখিলে আৰু গেপ বাঢ়ি যাব তাৰমানে ডাঙৰত সেইটো এটা মই ভাবোঁ আৰু তাৰমানে পেৰেণ্টছৰ কথা ক'লে পেৰেণ্টছৰ ইণ্টাৰফেৰেঞ্চ থাকে ধৰা ষ্টুডেণ্টটো কেনেকুৱা পাৰফৰ্ম কৰি আছে ইউজুৱেলি এনেকুৱা হয় ধৰা আমাৰ সময়তো হয় মাহঁতে বা দেউতাহঁতে কয় যে ই ভালকৈ নপঢ়ে ইয়াক দিয়ক দুচাটমান ভালকৈ আপুনি অলপ ষ্ট্ৰিক্ট হওক বা এয়া সেই ইনভলভমেণ্টটো কি ভাবে ভাল হয়নে সেই কণ্টিনিউৱাছ প্ৰেছাৰ যোনটো দি থাকে বা ছিষ্টেমটোৰ যোনটো প্ৰেছাৰ আপুনি ক'লে মাৰ্কশ্বিটৰ কথা যে মাৰ্কশ্বিট এখনে কেৰেক্টাৰটো জাজ কৰিব নোৱাৰে এই এনেকুৱা কণ্টিনিউৱাছ ছিষ্টেমৰ প্ৰেছাৰ য'ত ষ্টুডেণ্ট বা এজন মানুহে নিজে বিচৰা কামটো কৰিব নোৱাৰে সেই প্ৰেছাৰটোৰ কথা কি ভাবে আপুনি প্ৰেছাৰ এতিয়া কেনেকুৱা এতিয়া কিছুতো প্ৰেছাৰ দিব লাগিব কিছু প্ৰেছাৰ নিদিলে তাৰমানে কেনেকুৱা এতিয়া প্ৰেছাৰ জীৱনটোত তাৰমানে সি সংগ্ৰাম কৰিব নিশিকিব নহয় জীৱনটোত এটা সংগ্ৰাম হয় নহয় সংগ্ৰামটোত তুমি না জিকি যাব পাৰা না হাৰি যাব পাৰা মানে এনেকুৱা বস্তু নহয় গতিকে সি তাৰমানে সংগ্ৰাম শিকিব লাগিলে সি অলপ প্ৰেছাৰ লাগিব কিন্তু এনেকুৱা প্ৰেছাৰ নহয় যে ইয়াক তাৰমানে একদম যে তই এইটোৱে কৰিব লাগিব সেইটো নহয় আৰু সেইটো নহয় তাৰমানে কি হয় এতিয়া এইম চেপবিলাকতো আজিকালি পেৰেণ্টছে কৰা কৰিছে এইটো এটা ডাঙৰ কথা হৈছে নহয় ষ্টুডেণ্টজনৰ তোমাৰ এইম বেলেগ পেৰেণ্টছৰ এইম বেলেগ তো পেৰেণ্টছৰ এইমত সি যাবই লাগিব সেইটো ডাঙৰ কথা হৈছে নহয় হয়নে মাৰ্ক এটা মেটাৰ কৰা হৈছে মাৰ্কটো মেটাৰ কৰিলে এতিয়া তোমাৰ কি হয় বাকী আৰু যি হওক সি দস্যু হওক কিবা হওক সেইবিলাকত নাচায় তাৰমানে কি হয় মাৰ্ক লাগে খালি তো এতিয়া তাৰমানে কি হয় এটা কথা কিন্তু মই কওঁ কি
মাৰ্কটো তাৰমানে লাইফৰ মানে ছাকচেছৰ ওৱান ক্ৰাইটেৰিয়া, এটা ক্ৰাইটেৰিয়া মানে নট অনলি ক্ৰাইটেৰিয়া। তাৰমানে যিটো তোমাৰ যে এডুকেশ্যনৰ যিটো মানে ভেলু যিটো সেইটো অনলি ওৱান ক্ৰাইটেৰিয়া। বহুত পেৰেণ্টছ এতিয়া মোৰ কথাটো বেয়াই পাব কিজানি যে টিচাৰ হিচাপে ছাৰে কি কৈ আছে এইটো নহয়। তাৰমানে তোমাৰ মাৰ্কটো হ'ল মানে এটা ক্ৰাইটেৰিয়া, জীৱনৰ উন্নতি কৰা এটা ক্ৰাইটেৰিয়া, অনলি ক্ৰাইটেৰিয়া নহয় কিন্তু, মানে জীৱনৰ উন্নতি কৰা ঢেৰ ক্ৰাইটেৰিয়া আছে। গতিকে পেৰেণ্টছে এইটো বুজি পাব লাগিব যে আমি প্ৰেছাৰ কৰি আছোঁ পঢ়াত, যে ইয়াৰ বাকীখিনি ঠিকে আছেনে নাই। আজিকালিতো অভাৰঅল ডেভেলপমেণ্ট কৰিব লাগিব নহয়। 95% পাই ল'ৰাটো যিটো কথা ক'ব নাজানে হয়নে নাই। আজিকালিতো তোমাৰ সেই কি ইণ্টাৰভিউটো লয় নহয়, কি ইণ্টাৰভিউ বুলি কয় নহয় মানে তোমাৰ চাকৰিত যে তোমাৰ আকৌ এটা ইণ্টাৰভিউ গ্ৰুপ ডিছকাশ্যন, সেইটো এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়নে নাই। কেৰেক্টাৰটো সেইটো গতিকে গ্ৰুপ ডিছকাশ্যনত সি নোৱাৰে, মাৰ্ক সিয়াৰ 90, সি ৰাইজ কৰিব নোৱাৰে বহুতে, আৰু বাকী তলৰবিলাকে ধুনীয়া ৰাইজ কৰি আছে হয়নে। চাব আজিকালি চাকৰিত তোমাৰ হেৰি নাইতো, মাৰ্ক মেটাৰ নহয়। আগতে মাৰ্ক মেটাৰ আছিলে, আগতে ল'ৰাজনক কিমান পাৰ্চেণ্ট 95%, আৰু সিয়াৰ ফালে নাচায় তাৰপাছত 95% বাছ এই চিলেক্টেড। এতিয়া সেইটো নকৰে, কাৰণ এতিয়াতো আৰু তোমাৰ হেৰি জব নাই ন, চৰকাৰী জব নাই ন, প্ৰাইভেট জবত তোমাৰ হেৰি লাগিব, এবিলিটিটো লাগিব হয়নে নাই, এইটো চেক কৰিবই। গতিকে তোমাৰ অভাৰঅল ডেভেলপমেণ্ট লাগিব, অকল মাৰ্কে মেটাৰ নকৰে। কিন্তু ছাৰ এটা এনেকুৱা ধাৰণা আছে ছাত্ৰ ছাত্ৰীৰ মাজত, আমাৰ মাজতো হয়, যে মেথছ বুলি ক'লেই ভয় লাগি যায়। ঘৰৰ পৰা মেট্ৰিকৰ আগত যেতিয়া মেথছ আহিছে, মানে মেথছ পেপাৰ আহিছে আৰু পঢ় ভালকৈ প্ৰেক্টিচ কৰ, সেই মেথছক লৈ ভয়টো কিয় খায়? মানে ভয়টো মানে এতিয়া তুমি নিজে নকলা যে ঘৰৰ পৰা এটা ভয় খুৱাই দিয়ে, তাৰমানে ঘৰৰ পৰাই খুৱাই দিয়ে এইটো। ঘৰৰ পৰা খুৱাই কাৰণ মোৰ মেথছত কম আহি আছিল, ঘৰৰ পৰাই খুৱাই দিয়ে এইটো, ঘৰৰ পৰাই খুৱাই দিয়ে এইটো। তাৰমানে কি হয়, ছাবজেক্টৰ এতিয়া ডিফাৰেঞ্চিয়েট ঘৰে কৰি দিয়ে, এইটো ইংলিছ, এইটো মানে ছ'চিয়েল, এইটো হিন্দী, এইকেইটা লাইট ছাবজেক্ট। মানে মই কোৱা নাই দেই, লাইট বুলি কোৱা নাই দেই, কিন্তু মই কাকো হেৰি কৰা নাই। এইটো মেথছ, তোমাৰ এতিয়া তোমাৰ পেহী আহক খুৰী আহক, তোমাৰ পৰীক্ষা দি আছা ন, কালি কি আছে ছ'চিয়েলে, হ'ব দে একো নাই দে, বাৰ্থডে পাৰ্টি আছা একো নাই ছ'চিয়েলে আছে। তোমাৰ যেতিয়া পাছদিনাখন মেথছ, মেথছ তাৰমানে তোমাৰ এইটো হ'ল তোমাৰ হেৰিয়ে মানে পৰিৱেশেই তাৰমানে সৃষ্টি কৰা এইটো ভয়, তাৰমানে সেইটো এটা। সেইটোৰ কাৰণে তাৰমানে কি হয়, ল'ৰা ছোৱালী প্ৰথমৰ পৰাই এটা ভয় এটা সোমাই যায়েই, তাৰমানে প্ৰথমৰ পৰাই। সেইটো এটা বেয়া কথা এটা হৈছে। তাৰপিছতে মেথছ আকৌ প্ৰেক্টিচ এটা লাগিব, প্ৰেক্টিচ অবিহনে মেথছ নহয় কিন্তু দেই। মুখস্থ কিছুমান লাগিব, কিছুমান ফৰ্মুলা মুখস্থ লাগিব, সিয়াৰ থিংকিং স্কিলটো বঢ়াব লাগিব মেথছত, সেইটো বিৰাট ডাঙৰ কথা। তাৰমানে তোমাৰ থিংকিং স্কিলটো যদি নাথাকে, থিংকিং স্কিলটো কিন্তু ঘৰতে তাৰমানে কিছুমান কাম কৰি থিংকিং স্কিল বঢ়াব পাৰি তাৰমানে, হয়। তুমি ধৰাচোন কিবা এটা পেন এটাই আনিলা, এইটো পেনটোত সৰু কালতে এইকেইটা কেইটা পেন, কি পেন, সেইবিলাক প্ৰেক্টিকেলি দেখা দিলে। এতিয়া আৰু 1 প্লাছ কৰি 2 হয়, লিখাই 2 কৰাব নালাগে নহয়, সেইটো বস্তুটো দেখিব লাগিব কি 2 হয়, সেইটো এটা। তাৰমানে এনেকুৱা এতিয়া মই দেখিছোঁ মেথছত তাৰমানে তোমাৰ কি হয়, 5 কিলো ছাৰ 5 কেজি ওলাইছে এনচাৰ, হয় এনচাৰ ৰাইট 5 কেজি, কিন্তু সিয়াৰ এইখিনি জ্ঞান নাই 5 কেজিত কিমান হ'ব চাউল, 5 কেজি চাউল, 5 কেজি চাউল কিমান হ'ব, সি এটা ধাৰণা কৰিব লাগিব নে 5 কেজি চাউল কিমান হ'ব, সি ধাৰণাটো কৰিব নোৱাৰে। তাৰমানে ভাল ল'ৰাই তাৰমানে এনচাৰ কি হৈছে, এই বাবা হেৰি ফুলৰ কাৰণে হেৰি আনিব লাগিব, 1 কিলোমান গোবৰ আনিব লাগিব, 1 কিলো গোবৰ কিমান হ'ব কচোন। মোৰ আগতে সুধিলে দেউতাকে, হেৰি সি পাপা নে দেউতাই কিবা কৈছে, দেউতা হেৰি 1 ঠেলামান হ'ব, 1 ঠেলাত যে গোবৰত যে 1 কিলো আহে, সিয়াৰ সেইখিনি ধাৰণা নাই, কিন্তু 1 কিলো এনচাৰ সি জানে, কিন্তু সি মেথছত বহুত ভাল। এনেকুৱা ধৰ প্ৰেক্টিকেল নলেজবিলাকো লাগে, ফবিয়াটো আঁতৰ হ'ব লাগিব মেথছৰ। আৰু মেথছ টিচাৰজন তাৰমানে কি হ'ব লাগিব, ৰসিক হ'ব লাগিব। মানে কি হয়, মেথছ পঢ়াওঁ বুলি পঢ়াইছে এইটো নহ'ব কিন্তু, যেতিয়া মানে বহুত মানে মেথছত তাৰমানে লাহে লাহে যায়, আৰু কিছু সময়ত তাৰমানে অলপমান বেলেগ ফালে। এতিয়া তুমি চাবাচোন যিবিলাক মেথছৰ ইউটিউবৰ মানে কি এইটো অনলাইন টিচাৰ এইটো কি আৰু কি নামটো আছিল বা, তেখেত হ'ল বহুত ৰসিক নহয় জানো, খানে হওক বা কিবা, এইটো সেইবিলাকতো বহুত ৰসিক। তাৰমানে মই বেলেগ ধৰণে অলপমান ৰসিক কৰিবই লাগিব তাৰমানে মেথছটো, সেইটো আৰু তাৰমানে নহ'লেতো ছাবজেক্টটো এই অনাদি কালৰ পৰা সেইটো মানে হেৰি অলপ টান ছাবজেক্ট বুলি ভাবি আহি থকা হৈছেতো, গতিকে সিহঁতৰ ভয়টো সেনেকৈ আঁতৰাব লাগিব কিছুমান হেৰি কৰি। আৰু কিন্তু প্ৰেক্টিকেল বস্তুটো লাগিব মেথছত,
প্ৰেক্টিকেলি দেখাব লাগিব যে ডিভাইড হয়। এতিয়া ডিভাইড হয় ডিভাইডে কৰিম যে আমি ডিভাইড কেতিয়া কৰিম আমি, মানে যেতিয়া হৰণ কেতিয়া কৰিম আমি, সেইটো ষ্টুডেণ্টৰ মাইণ্ডত আহিব লাগিব। এইটো এনেকুৱা হৰণ মানে আমাৰ গ্ৰুপ হৈছে তাৰমানে ক্ৰিটিকেলি এছেছ কৰিব লাগিব, সেইটো সেই বস্তুটো বঢ়াব লাগিব, তেতিয়াহে সি মেথছৰ ভিতৰত সোমাব পাৰিব। আৰু মেথছটো তাৰমানে প্ৰেক্টিছ এটা মেইন কথা, প্ৰেক্টিছটো মেথছত সদায় লাগিব। বেলেগ ছাবজেক্টত তুমি ৰুটিনত ৰাখিব লাগিব বেলেগ ছাবজেক্টক, সেইটো নহয় কথাটো, কিন্তু মেথছটো তোমাৰ তাৰমানে সদায় মানে কমচে কম আৰু 2 ঘণ্টা বেছি দিব লাগিব বা এনেকুৱা ধৰণৰ, তেতিয়াই আৰু মেথছত হেৰি কৰিব পাৰি। আৰু ফৰ্মুলা মুখস্থ ৰাখিব লাগিব। ফৰ্মুলা ল'ৰা ছোৱালী এতিয়া ফৰ্মুলা মুখস্থ নাহে, বস্তুটো পূৰা চিধা লাইনত আহিছে, ফৰ্মুলাটো বহাই দিলেই হয়। মই সেইকাৰণে সোধোঁ ষ্টুডেণ্টক ফৰ্মুলাটো কি নাজানো, তেতিয়া তই কৈছোঁ এটা ফোন নাম্বাৰ ক, মাৰ ফোন নাম্বাৰটো ক, চাপ 98 দেউতাৰ ফোন নাম্বাৰটো ক, 98 অমুক 10টা ডিজিটৰ ফোন নাম্বাৰ 20টা ক'লেহি, আৰু কেইটামান কচোন, ছাৰ মই অমুকতো জানো ক। সেনেকৈ সি 40টা ডিজিট জানে, সি ফৰ্মুলাটো নাজানে। সেই ফৰ্মুলাটোত 3টামান লেটাৰ থাকে, A+B হোল স্কুৱেৰ, A² + 2AC + B² অকণমান বস্তু থাকে। সি কিন্তু 40টা ডিজিট জানিলে কিন্তু ফৰ্মুলাটো মনত নাথাকে। সেইটো কনচেনট্ৰেশ্যনৰ কথা তাৰমানে সিহঁতৰ। এই ধৰণে ভবা নাছিলোঁ কথাটো। কিন্তু আপুনি আজি বিৰাট ডিপ্ল'মেটিকলি কথা কৈ আছে। কেমেৰাত যোনে আজি আপোনাক চাই আছে তেওঁলোকে আৰু এটা ছাইড আপোনাৰ নাজানে, আপুনি অলপ বেয়াকেও ষ্টুডেণ্টক কয়, মানে ভালেই বেয়াকৈ আৰু। সেই ঘটনা কিছুমান এতিয়াও মনত পৰে। আমাৰ স্কুলত আমি যেতিয়া আপোনাৰ ক্লাছ কৰিছিলোঁ, কাৰোবাক আপুনি যদি সোধে গাড়ী চলাব পাৰে নে নাই, কেতিয়াবা এতিয়া নকওঁ, এতিয়া নহয় কি আগতে তাৰমানে এইটো মানে আজিকালি বন্ধ কৰি দিলে। আজিকালি বন্ধ কৰা নাই তাৰমানে মানে চাই লৈ মেলি ক'ব লাগিব কথাবিলাক, হয়নে কথাটো এনেকুৱা কৈছে। আগতে কৈছিলোঁ তাৰমানে কি আগতে এইটো কথা কৈছিলোঁ মই, তই কি হেৰি গাড়ী আছেনে ঘৰত, এনেই সুধোঁ মই, হয়নে, গাড়ী আছেনে ঘৰত, মানে সি পাৰা নাই ধৰক, গাড়ীখন আগ পিছ কৰাব পাৰা, পাৰোঁ ছাৰ, ঘৰত ড্ৰাইভাৰ মই ড্ৰাইভিং লাইনত কৰা দেই, মই খেলা ঘৰত তই এটা কাম কৰিবি, ড্ৰাইভাৰজন গুচাই দিবি, তই ড্ৰাইভাৰ হৈ যাবি আৰু পইচাটো বাচিব আৰু তই বেলেগৰো চলাব পাৰিবি, এনেকুৱা ক'ব। সেইটো আৰু এতিয়া নহয় আৰু আপুনি ভীমবাৰ এইটো ছোৱালীবিলাক কৈছিলোঁ, মই ল'ৰা আৰু ছোৱালীটো বেলেঞ্চ কৰি দিব বিচাৰিছোঁ। আজিকালি নকওঁ এইটো। কওঁ কি তোৰ হেৰি এই বাচন চাচন ধোৱা শিকিবি, চাহ বনোৱা শিকিবি, কামত দিব, পিছত ভাত ৰন্ধা শিকিবি, পিছত কামত দিব, আৰু পঢ়িব নালাগে যা। যোনে নোৱাৰে মানে নাই সেনেকৈ কৈছিলোঁ আৰু মানে সিহঁতক অলপমান মানে মেণ্টেলি অলপ হেৰি কৰিব খোজোঁ আৰু তাৰমানে সেইটো যদি বেছি হৈছে সেইটো কথা এতিয়া এতিয়া আৰু হেৰি কৰিছোঁ। আগতে তাৰমানে নহ'লে উপায় নাই, কিছুমান ক্ষেত্ৰত সেনেকুৱা আছিলে, সেইটো এটা কথা। এইটো নাই এইকেইটা কথা মানে থাকে চবৰে, এটা চাইড থাকে, ৱে থাকে। আপুনি মানে এনে কিছুমানক এনেকুৱা কৈছিলোঁ, হেৰি তই এইটো পাৰা নাই, তোৰ ঘৰত ষ্টাডি ৰুম বা আছেনে নাই, ষ্টাডি ৰুম আছেনে তোৰ, বা পঢ়া টেবুল আছে নে? নাই ৰিয়েক্ট মানে কি হয়, কেতিয়াবা কি হয় সিহঁতক মই কিন্তু লগালগ তাৰমানে এদিনহে ঘড়ী কৰোঁ দেই, এদিন কৰি মানে সি কি কৰিছে চাওঁ তাৰমানে। তেতিয়া কিন্তু এনেকুৱা হেৰিত নাছিলে দেই, তাৰমানে তেতিয়া ল'ৰা ছোৱালী ষ্ট্ৰেছ ল'ব পৰা আছিলে। এতিয়া ল'ৰা ছোৱালী কিয় ষ্ট্ৰেছ ল'ব নোৱাৰে সেইটো আৰু নাজানো, কিন্তু এতিয়া ল'ৰা ছোৱালী সেইটো এটা চেঞ্জ এটা আহিছে। আগতে ল'ৰা ছোৱালীক তুমি আগতেতো আমাৰ দিনততো পিঠি পালি দিছিল কোবাই তাৰমানে এনেকুৱা। নাই ময়ো অলপ হেৰি কৰোঁ, সেইটো হেৰি কৰোঁ, খং উঠিলে মানে মই ল'ৰা ছোৱালীক তাৰমানে কি হয় মৰমো কৰোঁ, ক্ল'জো হয়, কিন্তু এটা কি হয় গেপ এটা ৰাখোঁ, মানে আপাৰ হেণ্ড হ'ব নিদিওঁ তাৰমানে, সেইটো এটা হয়, সেইটো হ'বও লাগে আচলতে টিচাৰৰ। তাৰমানে এতিয়া তুমি মই যে ক'লোঁ এতিয়া মই 9ৰ পৰা সেই 12 তুমি দস্তি কৰিবা বা ক্ল'জ হৈ যাবা, কিন্তু ড'ন্ট এলাউ দেম টু আপাৰ হেণ্ড, মানে ওপৰত যাব নিদিবা, সেইটো এটা কথা আছে। নহ'লে কি কেনেকুৱা হ'ব, গেপ এটা ৰাখিব লাগিব ন, সেইটো এটা। আগতে সেইবিলাক আগতে কৰিছিলোঁ দেই, এতিয়া নাই, এতিয়া তথাপিতো কেতিয়াবা আৰু হৈ যায়, পৰিস্থিতিত হৈ যায় এইটো আৰু। কিন্তু মই ল'ৰা ছোৱালীক ষ্টাডি কৰি লওঁ, লৈ পেলাই আৰু মই লগালগ তাৰমানে সেইটো আৰু ধৰচোন সি মানে যাতে মনত দুখ পোৱা কথা
মানে তুমি 2 চাইড মাৰা কিন্তু মনত দুখ পোৱাকৈ ক'লে বহুত সেইটো আৰু বহুত বেয়া হেৰি সেইটো আপুনি ফিল কৰে সেইটো ফিল কৰোঁ সেইটো মই ইয়াত চাইও থাকোঁ আৰু হেৰি কৰোঁ মই এইটো উপলব্ধি কৰোঁ কিন্তু দেই সেনেকৈ কৰাৰ পিছত আপোনাৰো বেয়া লাগে লাগে মানে কি হয় এতিয়া যিকেইটাক একেবাৰে নোৱাৰোঁ সেইকেইটাকহে ক'ব লাগিব ন কথাটো যে আৰু উপায় নাই তাৰমানে কেতিয়াবা ওলাই যায় আৰু তেতিয়া খং আমাৰ মানে কি হয় এতিয়া মানুহটো আৰু সেইকেইটাৰ কাম ক্ৰোধ লোভ মোহ মদ মাশ্চৰ্য এইকেইটা বস্তু কেইটামান আছে ন এইকেইটা যদি তুমি ত্যাগ কৰিব পাৰা তুমিতো আৰু মানে সেই মানে কি হয় গুৰুৱে হৈ গ'লা কিবা নহয় কিবাটো থাকিব ন সেইটো এটা হয়নে নাই কিন্তু কেতিয়াবা আৰু আমাৰ বহুত যে ক্লাছ কৰা যায় কেতিয়াবা খং উঠি যায় কেতিয়াবা এনে কোৱা যায় আৰু এনেকুৱা কথা সেইটো অলপ কেজুৱেল কথালৈ আহোঁ বাৰু ছাৰ এটা বিৰাট ৰিচেণ্টলি ঘটনা হৈছে আজিকালি অংক মাষ্টৰবিলাকে বিৰাট হেডলাইনত শিৰোনাম দখল কৰে আপুনি যদি গম পাইছেনে আপুনি এই কেইটামান যে ঘটনা হৈছে ৰিচেণ্টলি গোটেই হেডলাইনত কি ক'ব আপুনি নিজে মেথছ টিচাৰ এটা আপোনাৰ মানে এইটো কমেণ্ট এটা কি দিব আৰু অকল আৰু সেইটো আৰু মানে অংক মাষ্টৰ বুলি তুমি ক'ব নোৱাৰা কিন্তু সেইটো মানুহ বুলি ক'ব মানুহৰে সেইটো চব মানুহৰে আছে সেনেকুৱা কথা কেতিয়াবা সেইটো মই যদি আপোনাক সুধোঁ জীৱন মানে কি আপোনাৰ কাৰণে বহুত ডাঙৰ কুৱেশ্যন জীৱনটো এতিয়া জীৱন বুলি ক'লে চাবা দেই জীৱন বুলি ক'লে জীৱন সংগ্ৰাম আহি যায় ন জীৱন সংগ্ৰাম হয়নে জীৱনত তাৰমানে সংগ্ৰামটো লাগিব হয়নে সংগ্ৰামটো লাগিব কিন্তু জীৱনটো কিন্তু ৰঙীন সপোনটোও দেখিব লাগিব সপোনটো ৰঙীন হ'ব লাগিব ৰেছপনচিবিলিটি কিন্তু বাদ যাব নালাগিব ৰেছপনচিবিলিটি থাকিব লাগিব আকৌ জীৱনটো ৰঙীন কৰি লৈ তোমাৰ ৰেছপনচিবিলিটি নাই এতিয়া তোমাৰ জীৱন ৰঙীনো নহয় হয়নে তাৰপিছতে জীৱনটোৰ সংগ্ৰাম এই সংগ্ৰামটোত কিন্তু তুমি এটা কথা তুমি জিকি যাব নোৱাৰা তুমি হাৰি যাব নোৱাৰা হয়নে নাই তোমাৰ এতিয়া জীৱনত এতিয়া লক্ষ্য কিবা এটা কোনোবা এটা ভাল চাবা পিছত তুমি নিউজ চেনেল এটা ভাল নিউজ চেনেল এটাত মই জইন কৰিব তুমি নিউজ চেনেলতে ধৰাচোন আজি 25-28 বছৰত তুমি জইন কৰিলা তাৰপিছত কি জীৱন শেষ নেকি বৰ হৈ যাবা তাৰপিছত হয়নে নাই বৰ হৈ নাযাবা তো তুমি তাৰমানে সংগ্ৰামটো কৰি যাব লাগিব তাৰমানে জীৱনটো এটা সংগ্ৰামটো চলাই যাব লাগিব তেতিয়া তুমি তাৰমানে আৰু তুমি তাৰমানে মডিফাই কৰিব পাৰিবা হয়নে নাই হাৰি গ'লেতো চেছে আৰু হাৰিতো যাব নোৱাৰা গতিকে এইটো আৰু চলাই নিব লাগিব কণ্টিনিউৱাছ প্ৰচেছ তাৰোপৰি তাৰমানে কি হয় এতিয়া জীৱনটোত আৰু কি হয় জীৱনটোত তোমাৰ তাৰমানে ভিতৰত এটা সেই আত্মা বোলা এটা বস্তু আছে ন মানে হাৰ্ট এটা আছে ন হাৰ্টটোক তুমি যেনেকৈ বনাইছা তাৰমানে হাৰ্টটোক তুমি যেনেকৈ নৰিছমেণ্ট কৰিছা মানে সাৰ পানী দি পেলাই সেইমতে তোমাক সি জীৱনটো চলাব তুমি যদি সৰুতে যদি জীৱনটোক যাতে ক্ৰোধ কিবা বেলেগ বস্তু হিংসা এইবিলাক যদি দি পেলাই চলাইছা তো সি জীৱনটো সেনেকৈ চলাই লৈ যাব আৰু তুমি যদি ভালকৈ শান্তি কিবা কিবি তুমি জীৱনটো সি সেনেকৈ চলাই লৈ যাব হয়নে নাই সেইটো এটা আপোনাৰ কাৰণে মানে জীৱনৰ এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ কণ্টিনিউৱাছ প্ৰচেছ মোৰ মতেদি কণ্টিনিউৱাছ প্ৰচেছ তাৰমানে ইয়াতে তুমি আৰু যে মই আৰু আকাশত উঠিলোঁ আৰু হৈ গ'ল নামিবও লাগিব ন তাৰ পৰা যোনদিনাখন উঠিলা সিদিনাখন উঠিলা তাৰপিছত কিন্তু নামা আৰম্ভ হ'ল গতিকে তুমি নুঠাই ভাল তাৰমানে উঠিয়ে আছোঁ এইটো হ'ব লাগে তাৰমানে মই উঠিয়ে আছোঁ হয়নে আৰু যদি মই আপোনাক সুধোঁ ছাকচেছ আপুনি কাউণ্ট কৰেনে আপুনি ছাকচেছফুল বুলি ছাকচেছ এতিয়া কি হয় ছাকচেছৰ ডেফিনেশ্যন বেলেগ নহয় ছাকচেছৰ বেলেগ এতিয়া কি হয় আজি এতিয়া ধৰাচোন এইখন চেয়াৰত তোমাৰ তুমি চিএমক হেৰি সাক্ষাৎকাৰ লৈছা ন জানো ইয়াতে মানে হেমন্ত বিশ্ব শৰ্মাও সাক্ষাৎকাৰ আমি বেলেগ এখনত লৈছিলোঁ বাৰু মানে ফৰ্মেটটো এইটো তুমি এই কংগ্ৰেছৰ সভাপতি মই চাইছোঁ ভূপেন বৰাকো লৈছিলোঁ গতিকে তেখেতসকলক সাক্ষাৎকাৰ লোৱাৰ পিছত মোকো লৈছে ময়ো সেই শাৰী থাকিলোঁ মোক সেইটো মোৰ ছাকচেছ এটা বুলিয়ে ক'ব লাগিব হয়নে নাই হয় গতিকে মোৰ দৰে সৰু মানুহ এজনে যদি সেনেকুৱা এটা সাক্ষাৎকাৰ দিব পাৰিছোঁ সেইটোও মোৰ কাৰণে ছাকচেছ আপুনি সৰু মানুহ নহয় আপুনি বহুত মানুহ বনাইছে সেইটোক সৰু মানুহ বুলি নকয় সেইকাৰণে এইটো মই একচেপ্ট নকৰোঁ মই আজি মানে পাৰিম আপোনাৰ কথাটো একচেপ্ট নকৰিব এইটো কিন্তু আপুনি সৰু মানুহ নহয় কিন্তু আৰু যদি মই সোধোঁ আপোনাক পইচা এতিয়া কথা কি পইচাটো নালাগা বুলি ক'ব নোৱাৰি দেই পইচাটো লাগে পইচাটো তুমি না কৰিব নোৱাৰা আজি
এইখন সমাজত চলিবৰ কাৰণে পইচাটো জৰুৰী, পইচাটো বাদ দিটো তুমি হেৰি কৰিব নোৱাৰা হয়নে কথাটো নেচেচিটি এটা হৈছে হয় সেইটো হয়। কিন্তু আৰু এনেকুৱা নহয় যে তোমাক মানে লাগাখিনি লাগে আৰু তাৰপিছত তো অভাৰখিনি তোমাৰ হেৰি হ'ল সেইটো আৰু লোভ হ'ব তাৰমানে সেইটো লোভ হ'ব। এতিয়া এটা এনেকুৱা প্ৰশ্ন সুধিম যোনটো ইউজুৱেলি ষ্টুডেণ্টে টিচাৰক নুসুধে, ছাৰ প্ৰেম মানে কি? এইটো মই এইকাৰণে সুধিছোঁ কাৰণ মই জানো আপোনাৰ কথাখিনি, মই বিচাৰিছোঁ চবেই জানক। মানে কি হয় এতিয়া প্ৰেম হ'ল কি এতিয়া তোমাৰ ভাল পোৱা চবতে ভাল পোৱা থাকিব, তোমাৰ প্ৰকৃতিক ভাল পোৱা হয়নে, তুমি সুন্দৰ দৃশ্য এটা ভাল লাগি গ'ল হয়নে, সুন্দৰ কিবা এটা ক'ৰবাত গৈ আছা গাড়ীখন ৰাখিলা বা বঢ়িয়া চিনাৰী সেইটো এটা প্ৰেম নহয় জানো হয়নে, কিবা এটাৰ প্ৰতি আকৃষ্ট হোৱাটোতো প্ৰেম হয়নে নাই হয়। কিন্তু আমি এতিয়া ভাবোঁ যে প্ৰেম বুলি ৱাৰ্ডটো যেতিয়া ক'বা নহয় ৱাৰ্ডটোৱে আমাৰ তুমি যদি এতিয়া ৱাৰ্ডটো যদি মিনিং মই যদি ৱাৰ্ডটোৰ মিনিংটো যদি মই হাঁহি দিলোঁ মানে বেয়া, মই এতিয়া ধৰছোঁ বেয়া সেইটো মোৰ মনটো বেয়া। প্ৰেম মানে হ'ল কি তুমি হেৰি হ'ব পাৰে তোমাৰ মা দেউতাৰ প্ৰতি প্ৰেম নাই নেকি, আছে হয়নে নাই, তোমাৰ দেশখনৰ প্ৰতি প্ৰেম নাই নেকি, ভাল পোৱাটো আছে হয়নে নাই, তুমি প্ৰকৃতিৰ প্ৰতি প্ৰেম নাই নেকি, আছে ক'ৰবাত কিবা এটা বস্তু দেখা পাই গ'লা ভাল লাগি গ'ল হয়নে নাই। কিন্তু আমাৰ সেই ৱাৰ্ডটো তাৰমানে এতিয়া ৱাৰ্ডটোত আমি তাৰমানে ৱাৰ্ডটোৰ মিনিংটো আমি বেয়াকৈ উলিয়াওঁ তাৰমানে, সেইটো এটা ডাঙৰ কথা হৈছে নহয়। প্ৰেম মানে আমি আৰু সদায় আৰু এটা ল'ৰা আৰু ছোৱালীৰ এটা সম্পৰ্ক এটা বুজোঁ, সেইটোতো নহয় সেইটো এটা। আণ্টিক কেতিয়া লগ পাইছিল? সেইটো আমাৰ এৰেঞ্জ মেৰেজ। কিন্তু আপোনালোকৰ যোনটো বণ্ডিং মানে মই দেখিছোঁ অনলাইন ক্লাছৰ সময়তো তেওঁ আপোনাক বহুত ছাপোৰ্ট কৰিছিল, সেই ইনচিডেণ্টটো ক'ব বিচাৰিবানে যেতিয়া প্ৰথম অনলাইন ক্লাছ ষ্টাৰ্ট হৈছিল আৰু আণ্টিয়ে আপোনাক কেনেকুৱা হেল্প কৰিছিল? এওঁ মানে হেল্পটো এনেকুৱা আৰু যেতিয়া মই অনলাইন ক্লাছ কৰোঁ, অনলাইন ক্লাছত তাৰ এতিয়াতো মানে প্ৰথম অভিজ্ঞতা ন সেইবিলাক, এতিয়া অনলাইন ক্লাছত মই বৰ্ডত কৰি থাকিম, বৰ্ডত কৰিলে আমিতো ষ্টুডেণ্টৰ আগত কোৱা মানুহ আৰু সেইখিনি সময়ততো ষ্টুডেণ্ট নাপাওঁ, ষ্টুডেণ্টটো নাহে, এতিয়া মই তেওঁক বহাই লৈছিলোঁ, মই কৈছোঁ তুমি খালি মোৰ ক্লাছটোত বুজি পাইছানে নাই এনেকৈ বুজি পাইছানে নাই হেৰি কৰিবা, তেতিয়াহে মোৰ তাৰমানে বুজোৱাৰ তাৰমানে হেৰিটো আহি যাব ন, টেম্পোটো আহি যাব, গতিকে তেওঁ কৰি থাকে অঁ তাৰপিছত মই পাছত ক্লাছটো বন্ধ কৰি সুধিলোঁ দিয়াচোন তুমি যে কৰি আছিলা অমুকটো একো নাজানে কিন্তু বোলে নহয় মই তোমাক উঠাই দি মানে ক্লাছটো শেষ কৰাইছোঁ বোলো। কিন্তু ছাপোৰ্টটো আছে আমাৰ দুয়োৰে মাইণ্ডটো হেৰি সেইটো ছাপোৰ্ট আছে, কিন্তু সেইটো আৰু আছে মানে সেইটোৱে সুধিছোঁ প্ৰেম মানে এই ছাপোৰ্টটোৰে কথাই নাই, সেইটো আছে সেনেকুৱা। আৰু ছাৰ আমি বেছি দীঘলীয়া নকৰোঁ, আপোনাৰ কেনেকুৱা লাগিল আজি কথা পাতি? খুবেই ভাল লাগিল হয়, মুকলিমূৰীয়াকৈ চব কথা কৈ আছোঁ। আপুনি কিন্তু বহুত ডিপ্ল'মেটিক হৈছে আজি, বহুত ডিপ্ল'মেটিক হৈছে ক'লো আৰু, কিন্তু বহুত ভাল লাগিল। মানে মই বিচাৰিছিলোঁ এনেকুৱা কনভাৰচেশ্যন এটা আমাৰ যোনে চাই আছে তেওঁলোকেও শুনক, আৰু মানে আপোনাৰ প্ৰতি শ্ৰদ্ধা। সেই মই প্ৰথম যেতিয়া কাহিলীপাৰাত আহোঁতে মোৰ মনত আছে ৰাস্তাৰ দি যাওঁতে আপুনি সুভাষ ছাৰ নহয়নে, তেতিয়াৰ পৰা মই আপোনাৰ টিউশ্যন কৰিব মোৰ মন আছিল। মই ক্লাছ 10ত আপুনি মোক বহুত হেল্প কৰিছিল। মানে মই আজি এইখিনি কেমেৰাত ক'ব খুজিছিলোঁ মানে যে ক্লাছ 10ৰ সময়ত মানে মোৰ বিৰাট এটা নেগেটিভ এয়াত আছিলোঁ, ক্লাছ 9লৈকে মই ইমান চিৰিয়াছলি লোৱা নাছিলোঁ। 10ত আপুনি যোনটো হেল্প কৰিলে মোৰ কাৰণে মানে সেইটো বিৰাট টাৰ্ণিং পইণ্ট এটা আছিল আৰু মোৰ লাইফত, আৰু যাৰ কাৰণে মই সদায় কৃতজ্ঞতা হৈ থাকিম। আৰু মই ভাবোঁ মানে এনেকুৱা ধৰণৰ কাহিনী আৰু কিমানৰ আছে চাগে, যে আপোনাৰ বুলিয়ে নহয় আৰু কিমান শিক্ষকৰ লগত সেনেকুৱা ষ্টৰিজ আছে যোনে তেওঁলোকৰ লাইফটো চেঞ্জ কৰিছিল। আৰু মানে এই টিচাৰ আৰু ষ্টুডেণ্টৰ বণ্ডটো আমি মানে যিহেতু আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীৰ লগতে কথা বতৰা চলি থাকে, আমি বিচাৰোঁ মানে সেই টিচাৰ ষ্টুডেণ্টৰ বণ্ডটো ভাল হওক, যি নেগেটিভ ষ্টৰি গৈ আছে সেইখিনি অলপ কমি যাওক। শেষত কি ক'ব খুজিব ছাৰ? শেষত আৰু তোমালোক ষ্টুডেণ্ট যাতে মোৰ, গতিকে তোমালোকৰ এই প্ৰগ্ৰেম মানে এইটো প্ৰগ্ৰেম বুলি কথা নাই, তোমাৰ জীৱনৰ যিটো বিচাৰিছা সেইটো হওক, সাৰ্থক হওক, হয়নে নাই? সেইটো আৰু আশীৰ্বাদ কৰিব টিচাৰ হিচাপে পাৰোঁ, কিন্তু আশীৰ্বাদ কৰিছোঁ ভাল হওক, চব হিচাপে পাৰে, গাৰ্জেন হিচাপেও পাৰে, আশীৰ্বাদ কৰিছোঁ ভাল হওক, হয়নে? তাৰোপৰি তোমালোকে এই প্ৰগ্ৰেমত তোমাৰ মানে নিগেটিভ চিগেটিভ থাকে নহয় জানো, ঋণাত্মক কথাও কয়, মানে ঋণাত্মক কথা হওক ধনাত্মক কথা হওক চববিলাক তুমি পজিটিভলি ল'বা। মানে কি এটা কথা কি জানানে, তোমাক ধনাত্মক দিশত দেখালে পজিটিভ কথা ক'লে
তোমাৰ কিন্তু উন্নতি নহ'ব কিন্তু মানে সেইফালে গুচি যাবা ন তোমাৰ বেয়া দিশটো তুমি গছ যিবিলাক তোমাক শত্ৰু লাগে সেইকাৰণে জীৱনত শত্ৰু লাগে দেই শত্ৰুৱে তোমাক ৰাইট ডাইৰেকশ্যন চিধা ৰাস্তাত ৰাখি থ'ব তোমাক শত্ৰুৱে যিজনে বেয়াকৈ কমেণ্ট দিব বেয়াকৈ ক'ব সি তোমাক বেয়াকৈ কৈছে হয় কিন্তু তোমাক কিন্তু চিধা ৰাস্তাত সিয়ে ৰাখি আছে কিন্তু আৰু ভালকৈ কোৱাকেইটা কিন্তু তোমাক চিধা ৰাস্তাত ৰখা নাই কিন্তু সেইটো জানিবা তোমালোকৰ উন্নতি মই কামনা কৰিলোঁ ধন্যবাদ থেংক ইউ ছাৰ এই পডকাষ্টৰ এপিছ'ডটো চোৱাৰ বাবে ধন্যবাদ আমি চেষ্টা কৰিম এনেকুৱা ধৰণৰ এপিছ'ড আপোনালোকৰ আগত আৰু আনো অতি শীঘ্ৰে নতুন কিবা কিবি এপিছ'ডছৰ লগত আপোনালোকে আমাৰ ইউটিউব চেনেলত পাব যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' বনাবলৈ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ